বিৰাট কোহলি 71 সেঞ্চুৰীটোৰ লাগি ৰখি ইণ্ডিয়াৰ মানুহ ইমান ভাগৰি পৰা নাই যিমান মিষ্টাৰ জেএছবিক ৰ'ষ্ট কৰি অসমীয়াৰ ৰষ্টাৰ কেইটা ভাগৰি পৰিছে কিন্তু জেএছবিয়ে যিমান পুৰ ৰাস্তাত থিয় কৰাই দিলেও ই বেকাৰ ৰাস্তাটো দিয়ে যাব নমস্কাৰ দুদিনমান আগত মিষ্টাৰ জেএছবিয়ে তাৰ বহু অপেক্ষিত কভাৰ সংটো ৰিলিজ দিছে যিটোত সি লাইক পাইছে 2000 আৰু ডিসলাইক পাইছে 12000 কভাৰ সংটোত ষ্টৰী বেলেগ একো নাই লৰাজনে ছোৱালীজনী খুন্দা মাৰিছে ছোৱালীজনী বাগৰি পৰিছে সেইখিনি মুহূৰ্ততে সিহঁতৰ মাজত প্ৰেম আৰম্ভ হৈ গৈছে বেকগ্ৰাউণ্ডত লাল দুপাট্টা লগাই থৈ দিছে এইখিনি কৰিয়ে মিষ্টাৰ জেএছবিয়ে নিজকে এক্টৰ সেলিব্ৰিটি অসমৰ একমাত্ৰ ইউনিক মেন্টেলিটিৰ মানুহ বুলি পৰিচয় দি থাকে তাৰ এই কভাৰ সংটোত 3000টা কমেন্ট আহিছে এই 3000ৰ ভাল কমেন্ট মাত্ৰ এটাই আৰু সেই কমেন্টটো হি পিন কৰি থৈ দিছে তুমছে না হৈ পাएगा সেই পিন কৰা কমেন্টটো ইয়াৰ বেলেগ এটা একাউণ্ট দি দিয়া যেন পাইছো ভিডিঅ'টো ডাইৰেক্ট গমে পোৱা গৈছে ছোৱালীজনীয়ে নিজে উপজাচি যাই খুন্দাটো মাৰি ফেলে পৰিছে আৰু পৰাৰ পাছতটো নমুনা নাচাকিয়াৰ 10 মিনিট মানেদি বহিয়ে আছে আৰু ভাই কেমেৰামেন তই ছোৱালীজনী পৰি থকা শ্বুটটো একদম তলৰ পৰা নেদেখালি নহলে হয় নেকি হিন্দী চিনেমাৰ এক্টৰৰহে জানো এন্ট্ৰি দেখাইছে সি खत्म बाय बाय टाटा गुड बाय गया আকৌ এজনী অসমীয়া ছোৱালীৰ লাইফ বৰবাদ মিষ্টাৰ জেএছবি প্ৰতিটো কভাৰ সংত এটা চৰ খাই ফেলে কিছ চিনটো দেখুৱাটো জৰুৰী নেকি হা মিষ্টাৰ জেএছবি ভাই এনেকুৱা ইমান ৰোমান্টিক ষ্টৰী কোনটো গ্ৰহত চলি থাকে ন অচিনাকি ছোৱালী এজনীক খুন্দা মাৰা পাছত চিধা লিপছ কিছ পাগল হৈ যাম ইয়াৰ খুচিৰিকে আমাৰ ইফালে 2-3 বছৰ ৰিলেশনশ্বিপত থাকাৰ পাছতো টাচ কৰা আগত 4-5 বাৰ ভাবি চাও अरे कहना क्या चाहते हो মিষ্টাৰ জেএছবিয়ে ছোৱালীজনীক দেখা ভালকে 5 ছেকেণ্ডো হোৱা নাই দেখাৰ লগে লগে চিধা লিপ কিছ খুচিৰিকে কভাৰ সং বনাই থাকোতে কোনবা দিনা তোক চিধা ৰেপ কেছত সোমাই থব চাবি পিছে অকল জেএছবিক কলেনো কি হ'ব ছোৱালী কেইজনীও সেয়ে নহয় अरे छोटी छोटी बात में नखरे दिखाना মোক এটা কথা ক মিষ্টাৰ জেএছবি ভাই তোৰ এই কভাৰ সংটো ডিৰেক্টৰ কোন আছিল এই ড্ৰেছ পিন্ধি পথাৰৰ মাজেদি মৰ্নিং ৱাক কৰবা কোনো নাহে আৰু গানটো আছিল লাল দুপাট্টা ভিডিঅ'টোত লাল দুপাট্টাটো দূৰৰে কথা লাল ৰঙৰ চোলা এটাও দেখা নগ'ল আৰু কেমেৰামেনটোই কি ধৈৰ্য দি এইবিলাক শ্বুট লৈ আছে সিহে জানে This is business. This is my sweat I know, but I did business. অ ভাই এনেকে হাতখন মেলি কোনে ছোৱালী জোকাই মিষ্টাৰ জেএছবি এপেক মাল খুৱাই দিম বুলি কৈ মক্কেল কেইটা ক'বাৰ পৰা উঠাই লৈ আহিছি আৰু সেই মক্কেল কেইটাৰ পৰা কি ভাল এক্টিং আশা কৰিম আৰু ল'ৰা দুটাই ছোৱালীজনীক জোকাই আছে আৰু ছোৱালীজনীয়ে হাঁহি আহি আছে পাক্কা এইটো মিষ্টাৰ জেএছবিয়ে কোনোবা বেলেগ গ্ৰহৰ লাভ ষ্টৰী কনচেপ্ট লৈ দেখাই আছে কাৰণ পৃথিৱীতটো এনেকুৱা ষ্টৰী সম্ভৱে নহয় বিশেষকৈ অসমততো কোনো কাৰণতে সম্ভৱ নহয় मजा आया तेरा नाम तो बता বাহ কি ক্লাইমেক্স পাব্লিকটো ইমোশনেল হৈ গ'ল সেই অচিনাকি ছোৱালীজনীকে ই অলপ আগত কিছ কৰিছিল তাৰ হাৱাজ গুচবা আৰু এতিয়া তাই চোলা দীঘল কৰি দিছে পাব্লিকৰ চিম্পাথি গেইন কৰবা कोई सेंसेस बात মিষ্টাৰ জেএছবি ভাই তই আৰামছে চিন্তা কৰি লৈ মোক এটা কথা বুজাই দে তই এই ভিডিঅ'টোৰ জৰিয়তে কি বুজাব বিচাৰিছা ছোৱালীজনীয়ে খাতা কাপোৰ পিন্ধিলে দীঘল কৰি দিব লাগে নে অচিনাকি ছোৱালীক বাটে ঘাটে খুন্দা মাৰিলে চিধা যাই কিছ কৰিব লাগে अरे कहना क्या चाहते हो आ गई
रहने लगी दिल में तू आंखों पे सा गई आंखों पे सा गई हाँ ओए होए ओए होए ओए होए ओला বাহ হোৱাট এ এণ্ড অফ দ্য ষ্টৰী কোনোবা অচিনাকি ছোৱালীক দেখিলে কিছ কৰিব লাগে তাৰ পাছত কোনোবাই জোকালে চোলা দীঘল কৰি দিব লাগে এইখিনি কৰিলে হ'ল তাৰ পাছত ছোৱালীয়ে উপজাচি আহি তোক প্ৰপ'জ কৰিব ইফালে আমি 6 বছৰ দি ক্লাছৰ পাছত লাগি লাগি 10টা নম্বৰৰ 7টা নম্বৰ পাইছোঁ আৰু সিফালে মিষ্টাৰ জেএছবিয়ে ছোৱালী এজনী দেখাৰ লগে লগে চিধা কিছ তাকো লিপছ যিদিনাখন মোৰ মৃত্যু হ'ব মোক এই জালুকবাৰীতে আপোনালোকে শ্মশানত ইমানখিনি কোৱাৰ পাছতো মিষ্টাৰ জেএছবিয়ে ক'ব যে বাহিৰত এইবিলাক বস্তু কমন অসমীয়া মানুহৰ মেণ্টেলিটি ঠেক অসমীয়া মানুহে এইবিলাক বুজি নাপায় এনেকৈ ৰিপ্লাই দিয়ে ই আগৰ ভিডিঅ'বিলাকৰ চা মিষ্টাৰ জেএছবি ভাই তোক মই ভালকৈ কৈছোঁ অসমীয়া কালচাৰ আৰু বাহিৰৰ কালচাৰ সম্পূৰ্ণ বেলেগ বেলেগ তই বাহিৰা কালচাৰৰ লগত অসমীয়া কালচাৰ তুলনা কৰিব গ'লে নিমিলে তো এইখিনি আছিল ভিডিঅ'টো শেষত মোৰ এটা আফচোচ লাগি থাকিল মিষ্টাৰ জেএছবিৰ প্ৰতিটো ভিডিঅ'তে এটা হ'লেও গৰু দেখা পায় কিন্তু এইটো ভিডিঅ'ত মই এটা গৰু দেখা নাপালোঁ তই আকৌ ক'ত 4টা গৰু দেখিলি ভিডিঅ'টোত তো এইখিনি আছিল আজিৰ ভিডিঅ'টো আৰু বেছি নকওঁ আজি যদি কাৰোবাৰ কিবা ক'ব লগা আছে ইনষ্টাগ্ৰামত ক'ব পৰা ইয়াত ইউজাৰ নেমটো আহি আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা বাই বাই